টিকাৰ শক্তি যাৰ আছে তেনেকুৱা ধৰণৰ এজন নিৰ্দলীয় হ'লে আমি নিৰ্দলীয়কো লাগিলে আমাৰ কৰ্মীসকলে কৈ আছে যে আমি নিৰ্দলীয়ক লাগিলে দিম, হ'লেও আমি এইবাৰ মানে কংগ্ৰেছক ভোট নিদিওঁ। হোজাইত AIUDFৰ স্পষ্ট মত, কংগ্ৰেছ বা বিজেপিক ভোট নিদিয়ে AIUDFে। 31 মাৰ্চ দেওবাৰে হোজাই জিলা AIUDFৰ কাৰ্যালয়ত নৱগঠিত হোজাই সমষ্টি যুৱ মৰ্চাৰ সভাপতি ৰছিদ আহমেদ আৰু সাধাৰণ সম্পাদক ইমদাদুৰ ৰহমানৰ নেতৃত্বত সমূহীয়াভাৱে ইফতাৰ মেহফিলৰ আয়োজন কৰে। উপস্থিত হোৱা সকলো সদস্যই শপত বাক্য পাঠো কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কেও আলোচনা কৰে। সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সম্পাদক আকবৰ আলী চাহাব, হোজাই জিলাৰ সভাপতি হেলাল উদ্দিন আহমেদ, হোজাই সমষ্টিৰ সভাপতি আৰিফুদ্দিন আহমেদ, জিলা যুৱ মৰ্চাৰ সভাপতি নজৰুল ইছলাম তালুকদাৰ আৰু হোজাইৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ AIUDF কৰ্মী। সকলো কৰ্মীয়ে দলৰ নেতৃত্বক নিজৰ মত পোষণ কৰি কয় যে অহা লোকসভা নিৰ্বাচনত যিহেতু আমাৰ দলে কাজিৰঙা লোকসভা সমষ্টিত প্ৰাৰ্থী দিয়া নাই, সেয়ে আমাক যিকোনো এজন প্ৰাৰ্থী বাছনি কৰি দিয়ক অথবা ভোটদান কাক কৰিম আমাক স্পষ্ট কৰি দিয়ক, কাৰণ আমি AIUDF কৰ্মী কংগ্ৰেছ আৰু বিজেপিক ভোট নিদিয়াৰ সংকল্প লৈছোঁ। হোজাইত AIUDFৰ স্পষ্ট মত, কংগ্ৰেছ বা বিজেপিক ভোট নিদিয়ে AIUDFে। আমাৰ হাতত কিছু মন্তব্য আছে, চাওক আমাৰ এই প্ৰতিবেদন। টিকাৰ শক্তি যাৰ আছে তেনেকুৱা ধৰণৰ এজন নিৰ্দলীয় হ'লে আমি নিৰ্দলীয়কো লাগিলে আমাৰ কৰ্মীসকলে কৈ আছে যে আমি নিৰ্দলীয়ক লাগিলে দিম, হ'লেও আমি এইবাৰ মানে কংগ্ৰেছক ভোট নিদিওঁ। যে আমাৰ মানে বিকল্প লাগে। আমি এই যি হৈছে, কাৰণ বিজেপিকতো আমি ভোট দিব নোৱাৰোঁ, সাম্প্ৰদায়িক ৰাজনৈতিক দল এইটো হ'ল বিজেপি, আৰু বিজেপি মানে দেশক আহি মানে অশান্তি সৃষ্টি কৰিছে, গতিকে আমি এই দলক দিব নোৱাৰোঁ। এতিয়া আমাৰ হাতত বিকল্পও নাই, গতিকে আমি বিকল্প কেণ্ডিডেটৰ আমি দাবী জনাইছোঁ। সেই মানে আমাৰ কেন্দ্ৰীয় নেতৃত্বই কৈছে যে 3-4 দিনৰ ভিতৰত তেওঁলোকে আমাক মানে এটা সিদ্ধান্ত দিব। আজি ইফতাৰ পাৰ্টিৰ লগত সংগতি ৰাখি হোজাই সমষ্টি যুৱ মৰ্চাৰ নৱগঠিত কমিটিখনৰ শপত গ্ৰহণো আছে, আৰু লগতে আমাৰ মানে গুৰুত্বপূৰ্ণ আৰু এটা কাৰ্যসূচী আছিল যে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা। কাৰণ ইয়াত আপোনালোক সকলোৱে জানে আমাৰ দলৰ কোনো প্ৰাৰ্থী নাই, গতিকে আমাৰ ভোটাৰ ৰাইজৰ পৰা বা আমাৰ কৰ্মীসকলৰ পৰা বহুদিনৰ পৰা বহুত হেঁচা আহি আছে যে আমাৰ প্ৰাৰ্থী ইয়াত হ'ব লাগে। কিন্তু দেখা গ'ল মানে আমি যদিও হোজাই জিলা কমিটিৰ ফালৰ পৰা মেমৰেণ্ডাম দিছিলোঁ কেন্দ্ৰীয় কমিটিক যে কাজিৰঙা লোকসভা সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থী থাকিব লাগে, কিন্তু অৱশেষত আমাৰ কেন্দ্ৰীয় নেতৃত্বই দলৰ যি সিদ্ধান্ত যে 3খন সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী ক'তো প্ৰাৰ্থিত্ব নিদিয়ে, সেই অনুসাৰে আমাৰ এই কাজিৰঙা সমষ্টিটো দিয়া নাই। গতিকে দেখা গৈছে কাজিৰঙা সমষ্টিত আপোনালোকৰ প্ৰায় 3টা সমষ্টিত আপোনালোকৰ এটা সময়ত বিধায়ক আছিল, আৰু যমুনা সমষ্টিত এতিয়ালৈকে আপোনালোকৰ বিধায়ক আছে। সেই সম্ভৱত আপোনাক দেখা গৈছে প্ৰায় 3.5 পৰা 4 লাখ ভোট আছে। ইমান সংখ্যক ভোট লৈ আপোনালোকে কি কৰিব, ক'ত ছাপোৰ্ট কৰিব, কিবা চিন্তা কৰিছে নেকি? চাওক, কাজিৰঙা লোকসভা সমষ্টিত আমাৰ 6,10,000 ভোট আছে মাইনৰিটি ভোট, আৰু বাকী সংখ্যালঘুৰ ভোট আছে 5 লাখ। তাৰপিছত আপোনালোকে জানি আচৰিত হ'ব, 2.5 লাখ হ'ব ভোট চাহ বাগানী। এতিয়া দেখা গ'ল যে কংগ্ৰেছ হওক বা বিজেপি হওক, দুয়োটা দলেই মানে চাহ বাগানী কমিউনিটিৰ পৰা দিছে, সেইটো আমি বেয়া পোৱা নাই। কিন্তু কেণ্ডিডেট 2জন হ'ল আপাৰ আছামৰ, আমাৰ অন্য ফালৰ পৰা নহয়। আৰু ইয়াত আমাৰ দলৰ কৰ্মীসকলৰ মাজত বহুত অসন্তুষ্টি যে আমাৰ ইমান ভোট থকা সত্ত্বেও ইয়াত আমাৰ কেণ্ডিডেট নাই। তাৰপিছতো আমাৰ এই হোজাই জিলাত ইমান ভোট থকাৰ পিছতো হোজাই জিলাৰ পৰা এজন কেণ্ডিডেট নাই, তেওঁলোকে চব আপাৰ আছামৰ পৰা দিছে। গতিকে আমি এইবাৰ মানে ভোট দিওঁতে আমি এইটো চিন্তা কৰিব লাগিব, আমি এজন MP বনাই আমিতো আপাৰ আছামত যাব নোৱাৰিম, আমাৰ ওচৰৰ মানুহ এজন হ'লে আমাৰ ভাল হয়। গতিকে আমাৰ দলীয় কৰ্মীসকলৰ পৰা বহুত হেঁচা আহিছে। হেঁচা অহাৰ পিছত আমি কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰিছোঁ, আৰু আনফালে হ'ল আপোনালোকে দেখি আছে আমি যুঁজি আছোঁ বিজেপিৰ বিৰুদ্ধে, আৰু কংগ্ৰেছে যুঁজি আছে AIUDFৰ বিৰুদ্ধে। এইটো এটা আচৰিত ঘটনা। আমাৰ আৰম্ভণিৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃত্বই কৈ আহি আছে যে আমি আমাৰ 3খনত আমি কেণ্ডিডেট দিম, আমি 3খনত প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু বাকী 11খন সমষ্টি আমি ইণ্ডিয়া এলায়েন্সৰ কাৰণে আমি এৰি দিম। কিন্তু দুৰ্ভাগ্যৰ কথা, আজিলৈকে ইণ্ডিয়া এলায়েন্সৰতো অন্য নহয়, ইয়াত কংগ্ৰেছেই পাইছে। কিন্তু কংগ্ৰেছ হওক, কংগ্ৰেছৰ কোনো এজন নেতা হওক, কোনো কৰ্মী হওক
আমাৰ লগত কোনো যোগাযোগ কৰা নাই, তেওঁলোকে আমাৰ পৰা ভোট বিচৰাও নাই, বৰঞ্চ কৈ আছে AIUDF ক'ত যাব, AIUDFতে আমাকেই ভোট দিব লাগিব। কাৰণ বিগত দুইবাৰ তেওঁলোকে আমাকেই ভোট দিছে। 2019 MP ইলেকশ্যনটো প্ৰদ্যুৎ বৰদলৈ এই AIUDFৰ ভোটাৰসকলে ভোট দিছে। তাৰপিছত মহাযুদ্ধ যেতিয়া হৈছিল, হোজাই সমষ্টি, লামডিং সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেট আছিল, আমাৰ কেণ্ডিডেট নাছিল, তেওঁলোকেতো কংগ্ৰেছকেই দিছে। গতিকে এইবাৰো দিব, আমি তেওঁলোকৰ পৰা ভোট খুজিবলৈ নাযাওঁ। সেইটো কথা কিন্তু আমাৰ কৰ্মীসকলে সহ্য কৰিব পৰা নাই। তেওঁলোকে বাৰ বাৰ পাৰ্টিক হেঁচা দি আছে। আমি চেণ্ট্ৰেল কমিটিক এই বস্তুটো অৱগত কৰাইছোঁ। চেণ্ট্ৰেল কমিটিয়ে আমাক আশ্বাস দিছে যে 3-4 দিনৰ ভিতৰত তেওঁলোকে সিদ্ধান্ত লৈ আমাক জনাব যে আমি কি কৰিব লাগে। আমাৰ ইয়াৰ পৰা দাবী গৈছে যে আমাৰ মানে বিকল্প লাগে। আমি এই যি হৈছে, কাৰণ BJPকতো আমি ভোট দিব নোৱাৰোঁ, সাম্প্ৰদায়িক ৰাজনৈতিক দল এইটো হ'ল BJP, আৰু BJP মানে দেশক আহি মানে অশান্তিৰ সৃষ্টি কৰিছে। গতিকে আমি এই দলক দিব নোৱাৰোঁ। এতিয়া আমাৰ হাতত বিকল্পও নাই, গতিকে আমি বিকল্প কেণ্ডিডেটৰ আমি দাবী জনাইছোঁ। সেই মানে আমাৰ কেন্দ্ৰীয় নেতৃত্বই কৈছে যে 3-4 দিনৰ ভিতৰত তেওঁলোকে আমাক মানে এটা সিদ্ধান্ত দিব। কংগ্ৰেছক আপোনালোকে কংগ্ৰেছক বাৰম্বাৰ আপোনালোকে মিত্ৰতাৰ প্ৰস্তাৱ দিয়াৰ পিছতো তেওঁলোকে নচত কৰিছে। এতিয়া আপোনালোকে নচত কৰাৰ পিছতো এতিয়া আপোনালোকে ইমান সংখ্যক ভোট লৈ তেওঁলোকক সমৰ্থন কৰিব নেকি? নহয়, এই যে এতিয়া যে আমি তেওঁলোকক সমৰ্থন কৰিম তেনেকুৱা কোনো প্ৰশ্নই নাই। কাৰণ এইবিলাক সুযোগ তেওঁলোকে হেৰাই দিছে, তেওঁলোকৰ হাতত আছিল। কাৰণ আমি বাৰে বাৰে কৈ আছোঁ যে আমি ইণ্ডিয়া এলায়েন্সৰ লগত আছোঁ, তেওঁলোকে আমাক ইণ্ডিয়া এলায়েন্সত ৰখা নাই, তেওঁলোকে আমাৰ পৰা কোনো ভোট বিচৰাও নাই। তথাপি আমি কৈ আছিলোঁ দিম। কিন্তু এতিয়া তেওঁলোকে যি অহংকাৰ দেখাই আছে, তেওঁলোকে যে AIUDFৰ ওচৰত আমি ভোট খুজিবলৈ নাযাওঁ, AIUDFৰ ভোটাৰসকল ক'ত যাব, তেওঁলোকে আমাক বাধ্য হৈ আমাক ভোট দিব। বিগত 2বাৰ যেনেকুৱা দিছে এইবাৰো তেওঁলোকে দিব। কংগ্ৰেছৰ প্ৰতি আপোনালোক অসন্তুষ্ট, কংগ্ৰেছে যিহেতু আপোনালোকক সমৰ্থন জনোৱা নাই বা আপোনালোকৰ প্ৰতি সঁহাৰি জনোৱা নাই। 3-4জন বা 5জন যিজন নিৰ্দলীয় কেণ্ডিডেট থিয় হৈছে, ইয়াৰ ভিতৰত এজন আপোনালোকৰ AIUDFৰ প্ৰাক্তন সদস্য আছিল বা কিবা এটা পদত আছিল। তেখেত দেখা পোৱা গৈছে তেখেতেও নিৰ্দলীয় টিকেট বিচাৰিছে বা পাইছে নিৰ্দলীয় হিচাপত। তেখেতৰ প্ৰতি আপোনালোকৰ কিবা? চাওক, তেওঁ আমাৰ দলৰ বহুত ভাল কৰ্মী এজন আছিল, আৰু তেওঁ অৱশ্য এইবিলাক পূৰ্বতেই আচলতে তেওঁ 1 মাহমান আগতে তেওঁ পদত্যাগ কৰিছে আমাৰ AIUDFৰ পৰা, যে AIUDF ইয়াত কেণ্ডিডেট নিদিব, তেওঁ এইটো অনুমান পাইছে। গতিকে তেওঁ ক্ষোভত যে আমি এই সাম্প্ৰদায়িক ৰাজনৈতিক দলকো আমি দিব নোৱাৰোঁ আৰু কংগ্ৰেছকো আমি নিদিওঁ, কাৰণ কংগ্ৰেছে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে। গতিকে তেওঁ গৈ তেওঁ নিৰ্দলীয় হিচাপে থিয় দিছে। এতিয়া আমাৰ দলৰ মাজত এটা মানে দাবী উঠিছে যে আমাৰ ওচৰৰেই মানুহ, লাগিলে নিৰ্দলীয়ই হোক, আমি যিহেতু ইয়াত আৰু কোনো অন্য পাৰ্টি নাই, নিৰ্দলীয় আছে। গতিকে নিৰ্দলীয় কেইজনমান থিয় হৈছে, তাৰ ভিতৰত আমি এজন ভাল চাই, যিজনে আমাৰ আশা পূৰণ কৰিব আৰু যিজনে মানে জিকিব পাৰিব, জিকাৰ শক্তি যাৰ আছে, তেনেকুৱা ধৰণৰ এজন নিৰ্দলীয় হ'লে আমি নিৰ্দলীয়কো লাগিলে আমাৰ কৰ্মীসকলে কৈ আছে যে আমি নিৰ্দলীয়ক লাগিলে দিম, হ'লেও আমি এইবাৰ মানে কংগ্ৰেছক ভোট নিদিওঁ। দেখা গৈছে